শ্ৰী ৰাধা মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু মোৰ ভাইটি ভণ্টিসকল তোমালোকলৈ হিয়া ভৰা মৰম যাচি মোৰ বয়োজ্যেষ্ঠসকলৰ চৰণ সেৱা জনাই আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিবচোন, বহুত ভাল লাগিব। এইটো ভিডিঅ' আচলতে বহুত দিন হ'ল দুৰ্গা পূজা অষ্টমীৰ দিনাখনিয়ে কৰা, মানে ভিডিঅ'টো এডিট কৰিবলৈ সময় নাইকিয়া দুখতে মানে ভিডিঅ'টো থাকি গৈছে, আকৌ গেলেৰীটো ভৰ্তি হৈ গৈছে যে সেইকাৰণে বোলো দি দিওঁ আৰু অকণমান কৰি পিনে ভিডিঅ'টো আপোনালোকৰ আগলৈ, আৰু আপোনালোকে বহুত মৰম চেনেহ দি পিনে আগবঢ়াই লৈ যায় যাতে সেই মই আশা ৰাখিলোঁ। এইবাৰ পূজা বিশেষ বুলি পূজা নেচালোৱে, অকল এখন পেণ্ডেলহে চালোঁ। তাৰ বাহিৰে মানে সপ্তমীৰ দিনাখনি চাকি বন্তি দিলোঁগৈ আৰু হাঁহ এটা আগবঢ়াই থৈছিলোঁ সেয়া দিলোঁগৈ। তাৰপৰা অষ্টমীৰ দিনাখনি দুৰ্গা মন্দিৰলৈ বুলি চাকি এগছ জ্বলাই থৈ আহোঁগৈ, মা আশীৰ্বাদ অকণমান লৈ আহোঁগৈ বুলি দুৰ্গা মন্দিৰলৈ মানে গৈছিলোঁ। তাৰ বাহিৰে আৰু বেছি পূজা নাচালোঁ। তাৰপৰা দশমী চালোঁ আৰু উটোৱা, সেয়াই এবাৰ আমাৰ পূজা চোৱা। আমাৰ বুলিয়ে নহয় চবৰে এবাৰ পূজা সেনেকৈয়ে গ'ল, মানে সৰু সুৰাকৈ নগ'লেও নহয়, ল'ৰা ছোৱালীবিলাকক নিনিলেও নহয়, সেইকাৰণে মানে ল'ৰা ছোৱালীয়েতো নেমানে, ল'ৰা ছোৱালীক লৈ যাবই লাগিব। আৰু মা পৃথিৱীলৈ আহিছে, ইমান এবছৰ মূৰত আহিছে, আকৌ এবছৰ মূৰতহে আহিব, সেইকাৰণে মা আশীৰ্বাদ এটাতো ল'ব লাগিব ন, সেইকাৰণে গৈছোঁ আৰু। এই আছক আমাৰ মা মন্দিৰৰ মা ইমান ধুনীয়া দেখিবলৈ, বহুত মৰম লগা হয় নহয় বাৰু। এয়া আকৌ শীতলা মাতা, শীতলা মাতাক পাছপিনে ৰাখিছে, দুৰ্গা মা ফ্ৰণ্টত ৰাখিছে, মানে শীতলা মা পাছফালে একোঠালি বনাই দিছে তেওঁক মানে হেৰি কৰা ৰখা। আমাৰ ইয়াত মানে এই দুৰ্গা মন্দিৰটো পতাও এই জেগাডোখৰত মানে এটা কাৰণ আছে, মানে সেইকাৰণে এইডোখৰত জেগাতে পাতিছে। আৰু এইডোখৰ জেগাডোখৰ মানে মানুহ যিটো কাৰণত আছে সেই মানুহ ঘৰৰ মানে বাউণ্ডেৰীতে পাতিছে। আৰু তাৰমানে সেই মানুহগৰাকী গাত মানে আই জীয়াই যে আই আহে, তাৰপিছত সেইকাৰণে গাঁৱৰ মানুহে লগ লাগি চবেই মানে এখন কমিটি কৰি পিনে এই মন্দিৰটো বনাই দিছে, মানে সমজুৱাকৈ ৰাইজলৈও হ'ব হেৰিলৈও হ'ব। তাৰপৰা আকৌ সেই মানুহগৰাকী মানে জেগা হেৰিডোখৰ মন্দিৰডোখৰ মানে থাপনাডোখৰ মানে পাছফালে বনাই দিছে, তেওঁ নিজৰ চোতালতেই আছে। তাৰপৰা মন্দিৰটো ৰাইজলৈ বনাই দিয়া মন্দিৰটো মানে আগপিনে আছে। আৰু সেই আইগৰাকীৰ ওচৰলৈ যাবলৈ হ'লে তেওঁ নিজবগীয়া মন্দিৰটোলৈ যাব লাগিব, তেতিয়া মানে তেওঁ মানে চোৱা চিতা কৰি দিব পাৰে, কাৰোবাৰ যদি কিবা বিপদ বিঘিনি হয় তেতিয়া চাই দিব পাৰে, আৰু মানুহৰ বেমাৰ আজাৰ হ'লে মানে আৰু কাৰোবাৰ মানে বস্তু হেৰালে চুৱে নিলে সেইবিলাক চব চাই দিব পাৰে, চাই দিলে মানে কৈ দিয়ে কথাবোৰ, কৈ দিলে আৰু যিটো পাবলগীয়া নাই হেৰুৱা বস্তুনো সেইটো ক'ত পাব, কিন্তু সেইটো নাপায় বুলিও কৈ দিয়ে বাৰু, কিন্তু কয় কথাবোৰ সঁচাকৈয়ে কয় বাৰু। আপোনালোকেও আহিব পাৰে, চোৱাই যেদি যাব পাৰে দেই। আমাৰ লখিমপুৰৰ দুৰ্গা মন্দিৰটোৰ মানে পাছফালে থাকে সেই আইগৰাকী, সুধিলেই মানে কৈ দিব তেতিয়া মানে পূজাৰীক। এতিয়া আকৌ আহি আমি দুৰ্গা মন্দিৰৰ পৰা মানে পূজা মণ্ডপত সোমালোঁ। এয়া চাওকচোন অযোধ্যা ৰাম মন্দিৰ মানে বনাইছে, এইটো পূজা মণ্ডপত বহুত ধুনীয়া লাগিছে দেখিব। আমাৰতো ভাগ্যত নাই অযোধ্যাত গৈ ৰাম মন্দিৰ চাবলৈ, হয় নহয়, আমি সেইকাৰণে পূজাতে মানে পেণ্ডেলতে ৰাম মন্দিৰ চালোঁ আৰু এইবাৰ। এতিয়া মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু আপোনালোকলৈ আমালৈ চবলৈকে দেৱী মাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে চবৰে সুখ শান্তি হয়, সেয়ে যাতে ভৰি পৰে পৃথিৱীখন, আৰু গোটেই ৰাইজৰে চবৰে সমস্তৰে মানে চবৰে সুখ হয়, সেয়ে মই প্ৰাৰ্থনা জনাইছোঁ। এতিয়া আপোনালোকৰ পৰা বিদায় মাগিছোঁ, চব সেই অন্তৰত ৰাধে ৰাধে।